নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিডিপছ লাইব্ৰেৰীনে মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আহক আজি জানি লওক কোন পাঁচজনে কেতিয়াবা নহয় কেতিয়াবা অপমানিত হ'ব লগা হয়। বলক তেনে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদি কোনোবাই দান কৰে সেয়া ভাল কথা, কিন্তু নিজৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য নকৰি যদি দান কৰিব যায় সেয়া অপমানৰ কাৰণ হয়। অৰ্থাৎ আপোনাৰ যদি নিজৰ আৰ্থিক অৱস্থাই ভাল নহয়, তেনেহ'লে আপুনি নিজৰ হানি কৰি আনৰ দান কৰিব গ'লে কোনোদিন উপকাৰ নাপায় তথা নিজৰো উন্নতি নহয়, আৰু এই মানুহে সদায় অপমানিত হয়। যদি কোনো মানুহ অগাধ ধন সম্পত্তি থকাৰ পিছতো কৃপণ হয়, তেনেহ'লে সেই মানুহ সদায় অপমানিত হয়। যি মানুহৰ পুত্ৰ আজ্ঞাকাৰী নহয়, জ্যেষ্ঠজনৰ কথা নুশুনে, তেনে মানুহ সদায় অপমানিত হ'ব লগা হয়। যি মানুহে অপৰাধী মানুহৰ লগত উঠা বহা কৰে নাইবা তেওঁলোকক সেৱা সৎকাৰ কৰে বা তেওঁলোকৰ লগত থাকে, তেনে মানুহ সদায় অপমানিত হয়। যদি আপোনাৰ কাৰোবাক অন্যায় কৰি মৃত্যু হৈ যায়, তেনেহ'লে সেয়াও অপমানৰ কাৰণেই হয়। যদিও মৃত্যুৰ পিছত মান অপমানৰ কথা নাহে, তথাপি আপোনাৰ কথা মানুহে এদিন হ'লেও ক'ব যে সেই মানুহজনৰ কাৰণে এনেকুৱাই হ'ল, যদিও তেওঁ মৰিছে। গতিকে আপোনাৰ যদি মৃত্যু হৈ যায়, কিন্তু তাৰে আগতে যদি আপোনাৰ দ্বাৰা কিবা অন্যায় হৈ যায়, তাৰ বাবে আপুনি যথেষ্ট অপমান খাব লগা হ'ব পাৰে মৃত্যুৰ পিছতো। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু সদায় ধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।